আজি মই 28 নং গোসাইগাঁও সমষ্টিৰ পৰা যৌথভাৱে আমাৰ UPPL BJP JSP আৰু AJPৰ হৈ আজি মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু মোৰ লগত বহুত জাতি জনগোষ্ঠী আমাৰ ইয়াত ৰাইজে ওলাই আহিছে আৰু মোক সঁহাৰি জনাইছে মোক আশীৰ্বাদ দিছে আৰু মই আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদত এইবাৰ মই 15 বছৰে যে ইয়াত আমাৰ মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই ইয়াত মানে ৰাজত্ব কৰি আছিলে বা BPFৰ দখলত আছিলে 28 নং গোসাইগাঁও সমষ্টিটো এইবাৰ মোৰ দৃঢ় বিশ্বাস যে এইবাৰ আমি 2021 চনত আমাৰ 28 নং গোসাইগাঁও সমষ্টিটো আমি BPFৰ দখলৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিম আৰু মই ইয়াৰ পৰা জিকি গৈ মই ৰাইজৰ হৈ পেলাই কাম কৰিবৰ কাৰণে এটা সুবিধাটো পাম কৈছে যে ধৰি লওক যোৱাবাৰ ইলেকশ্যনত আপুনি 17000 ভোট পাইছে এইবাৰ আপুনি তাতকৈও কম পাব এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া মই যোৱাবাৰ আমি অকলে খেলিছিলোঁ মানে এটাই সিঙ্গল পাৰ্টি এইবাৰ মোৰ লগত বা আমাৰ লগত UPPL BJP আছে JSP আছে AJP আছে মই অকলে নহয় মোৰ লগত 4টা ৰাজনৈতিক দল আছে লগতে এইবাৰ মোৰ লগৰ ৰাইজ আছে কিয়নো ৰাইজে পৰিৱৰ্তন বিচাৰিছে যোৱা 15 বছৰে BPFে ৰাইজৰ হৈ কাম কৰিব পৰা নাই তো ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই 2021 চনৰ যে বিধানসভা নিৰ্বাচন ইয়াত আমাৰ 28 নং গোসাইগাঁও সমষ্টিত ৰাইজে ইয়াৰ উত্তৰটো দিব কিমান সিটত আপোনালোকে চৰকাৰ গঠন কৰিব আমি UPPL BJP AJP আমি যে যৌথভাৱে আমি এলায়েন্সত আছোঁ আমাৰ 100% বিশ্বাস যে এইবাৰ BJPৰে চৰকাৰ হ'ব অসমত আৰু আমাৰ UPPL হিচাপে আমি থাকিম আমাৰ AJP থাকিব তো এইটো নিশ্চিত যে এইবাৰো মানে BJPটো চৰকাৰ গঠন কৰিব আমাৰ অসমত নিৰ্বাচনী কি ইছ্যুৰ ওপৰত আপোনালোকে এইবাৰ বিশেষকৈ আমি যেহেতু আমাৰ 28 নং গোসাইগাঁও সমষ্টিটো আন সমষ্টিৰ তুলনাত বহুত পিছ পৰি আছে এইটো মানে ফ্ৰম এভৰি এংগেল তো ইয়াত আমাৰ ডেভেলপমেণ্টটো এটা ইছ্যু হ'ব আৰু ইয়াত আমাৰ নৱপ্ৰজন্ম যে বিগত 15 বছৰত ইয়াৰ আমাৰ যিসকল মানে শিক্ষিত যুৱক যুৱতীসকল আছে তেখেতসকলে কোনো কৰ্মসংস্থাপন পোৱা নাই মই নিজে এজন যুৱ নেতা হিচাপে মই যুৱক যুৱতীসকলক কেনেকৈ কৰ্মসংস্থাপন দিব পাৰিম বা কেনেকৈ জীয়াই থকাৰ এটা ৰাস্তাটো মানে কৰি দিব পাৰোঁ ইয়াৰ কাৰণে মই ষ্ট্ৰেছ দিম আৰু আমাৰ খেতিয়কসকলৰ কাৰণে আৰু আই মাতৃসকলৰ কাৰণে মই কাম কৰিবৰ কাৰণে মই মনোযোগ দিম বা মই চেষ্টা কৰিম কংগ্ৰেছৰ মহাজোঁটটো আপোনালোকৰ কাৰণে ফেক্টৰ হ'ব বুলি ভাবে নাই কংগ্ৰেছৰ মহাজোঁট মানে ইয়াত যিজন ইয়াত মহাজোঁটৰ পৰা যিজন পাৰ্টি দিছে মাজেন্দ্ৰ নাৰ্জাৰী তেখেতক আজি ৰাইজে আঁকোৱালি লোৱা নাই সঁহাৰি জনোৱা নাই তো আমি ভাবোঁ এইটো আমাৰ কাৰণে ইমান ডাঙৰ ফেক্টৰ নহয়